justice, no arrest. No arrest, no arrest. No justice, no arrest. No arrest, no arrest. No justice, no arrest. No arrest, no arrest. No justice, no arrest. No arrest, no arrest. We want justice. Justice, justice. We want justice. Justice, justice. 지나가리 감으로 파시여. 파시여, 파시여. 지나가리 감으로 파시여. 파시여, 파시여. 의답이 나 유답이. 의답이 나 유답이. 의답이 나 유답이. We want justice. Justice, justice. We want justice. Justice, justice. No justice, no arrest. No arrest, no arrest. No justice, no arrest. No arrest, no arrest. We want justice. We want justice. Amar lagi niyay. Amar lagi niyay. Amar lagi niyay. Amar lagi niyay. Amar lagi. আজি নিখিল বড়ো ছাত্ৰন্তা আমি প্ৰতিটো জিলাত আমাৰ নিখিল বড়ো ছাত্ৰন্তা জিলা নেতৃত্বত সেই প্ৰতিবাদী সভা আমি লৈছো আৰু ইয়াৰ দ্বাৰা আমি টৰ্চ ৰেলে লৈছিলো বঞ্জাৰ ৰেলে আৰু আজি আমি এই যোৱা আজি দুধনৈত 3 তাৰিখ মানে এটা দৰ্শনকাৰ ঘটনা হৈছিলে আৰু 5 তাৰিখত এজন হিৰণময় খাকলাৰীক তাত মানে ৰেপিষ্টৰ দ্বাৰাই ৰেপিষ্টৰ গাঁৱৰ ঘৰত তেওঁসকলক মাৰা হৈছিলে আৰু হিৰণময় খাকলাৰী 16 তাৰিখ মেত দুখাইছে তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰন্তা যোৱা দুধনৈত আমি এটা ৰেলে কৰি তাত মাননীয় মুখ্যমন্ত্ৰী অসমলৈ আমি এটা স্মৰণ পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিয়নো তাৰ আমাৰ 3-4টা মান দাবী আছিলে 1 নম্বৰ দাবীটো হ'ল যে যি ৰেপিষ্ট আছে আৰু হত্যাকাৰী আছে তেওঁসকলক আইনৰ দ্বাৰা মানে কঠোৰ শাস্তি দিব লাগে আৰু আইনৰ দ্বাৰা আমি বিচাৰিছো যে সিহঁতক ফাঁসিৰ শাস্তি দিব লাগে আৰু লগতে এই ৰেপ কেছ আৰু মাৰ্ডাৰ কেছক ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়াল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু লগতে আমি দাবী জনাইছিলো যে ৰেপ ভিক্টিমৰ কাৰণে ইন্টাৰিম কম্পেনসেশন দিব লাগে 5 লাখ কে এজনক আৰু যোনে মাৰ্ডাৰত মানে দুখালে তেওঁৰ ঘৰৰ মানুহৰ কাৰণে নেক্সট অফ কিনৰ কাৰণে আমি দাবী জনাইছো 20 লাখ টাকাকে অসম চৰকাৰৰ ফালে পৰা হিৰণময় খাকলাৰীৰ ঘৰৰ হিৰণময় খাকলাৰীৰ নামত এদি কম্পেনসেশন প্ৰেৰণ কৰিবৰ কাৰণে তো ইয়াৰ কাৰণে আজিলৈকে অসম চৰকাৰে বা অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা আৰু বিভিন্ন অসমৰ চৰকাৰৰ ফালে হৈ এই ঘটনা কাণ্ডলৈ কোনো মাত মাথা নাই আৰু আজি পুলিচ প্ৰশাসনৰ ফালে পৰা তেওঁকলে নিজৰ কামটো ভালেখিনি কৰিছে এৰেষ্ট কৰিছে চাৰ্জশিট প্ৰিপেয়াৰ কৰি আছে সেই কথাটো আমি গম পাইছো তো ইয়াৰ কাৰণে আমি গোৱালপাৰা পুলিচক আমি ধন্যবাদ যাচিছো বাট মানে এটো অতি অনকালে জাস্টিস দিয়াৰ কাৰণে এই কেছটো ফাষ্ট ট্ৰেক কোৰ্টত লৈ যাব লাগে আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰন্তা সেই দাবীখন ৰাখি আজি আমি পুনৰাই অসম চৰকাৰৰ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লৈকে আমি এটা ৰিমাইণ্ডাৰ মেমৰেণ্ডাম প্ৰেৰণ কৰিম কিয়নো এই আমি যি জাস্টিস বিচাৰিছো হেতু চৰকাৰে মাত মাথা নাই আৰু কম্পেনসেশন ফালেও মাত মাথা নাই আৰু কেছটো ফাষ্ট ট্ৰেকত লৈ যাব লাগে আৰু অতি অনকালে ইয়াৰ জাস্টিস বিচাৰা বুলি জাস্টিস দিব লাগে বুলি আমি আৰু নিখিল বড়ো ছাত্ৰন্তাৰ হৈ আমি দাবী জনাইছো হয় আজি আমি মাছবাদত যি ঘটনা হ'ল আৰু মাছবাদত যি দৰ্শন ঘটনা হ'ল দৰ্শনকাৰীক পুলিচে গ্ৰেপ্তাৰ কৰিছে এইটো আমি জানিছো তো আজি অসমত তেনেকা ঘটনা ঘটি আছে তো ইয়াৰ কাৰণে আমি আকৌ অনুৰোধ জনাম আৰু তাত যি পৰিঘটনা হৈছে হেতুৰ কাৰণে আমি দুখ লাগিছো কিন্তু ইয়াত যে অসমত এনেকা দৰ্শনৰ আৰু মাৰ্ডাৰৰ আৰু কতবা চুৰি ডাকাইত এই ঘটনাবিলাক হৈ আছে ইয়াৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যে অতি অনকালে ইয়াৰ বিষয়ে যিমানখিনি ৰেপ যিমানখিনি এনেকা মানে নাৰীৰ ওপৰত অত্যাচাৰ এইবিলাক কেছৰ কাৰণে অসম চৰকাৰে অতি অনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা শাস্তি দিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে যাতে ৰেপিষ্ট বিলাকে আৰু একিউজ পাৰ্সন বিলাকে হাৰি নাযায় আৰু অনাগত দিনত যাতে অসমত এনেকা এটা শিক্ষা যে যোনবিলাকে এনেকা মানে লিপ্ত থাকে তেওঁসকলক মানে যাতে কৰেক্ট কৰাৰ কাৰণে আৰু বিভিন্ন যেনেকা ক্ৰাইমৰ পৰা দূৰত থকাৰ কাৰণে এটা মেছেজ যাওক অসমবাসীলৈ তো ইয়াৰ কাৰণে আজিৰ যি মাছবাৰৰ ঘটনা নিখিল বড়ো ছাত্ৰন্তা ইয়াৰ কাৰণেও আমি দুঃখিত ইয়াৰ কাৰণে আজি বিভিন্ন প্ৰতিবাদ হৈছে তাতে আৰু যি পৰিঘটনা হৈছে হেতু হ'ব নালাগিছিল কিন্তু আজি আমি নিখিল বড়ো ছাত্ৰন্তা হয় আমাৰ ডেমক্ৰেটিক ওয়ে আৰু ডেমক্ৰেটিক ৰাইটস আমি এক্সাৰসাইজ কৰি আমি আমাৰ প্ৰদৰ্শন কৰিম আৰু আজি আমি ইয়াত কোকৰাঝাৰ জিলাৰ পৰা আমি হেতুৱে দাবী জনাও যে মাছবাৰত ভিক্টিমৰ কাৰণেও অতি সোনকালে জাস্টিস দিব লাগিব আৰু যি ৰেপিষ্টসকলক 5 জনক এৰেষ্ট কৰা হ'ল
তেওঁসকলক ফাঁসিৰ শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু নিখিল বৰ ছাত্ৰ সন্থা সদায় এনেকা বেআইন আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ আমি বিৰোধিতা কৰি যাম मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां पलिग्रेनाइट WPC एबा PVC वुडेन फ्लोरिं वॉलपेपर स्टील रूफिं सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन